নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এয়া আমি বজাৰ কৰিব গৈ আছো এতিয়া। ও কলকেটা ভাল চাই লবা দেই। লোৱা আকৌ লোৱা আমি কল লৈছো। নতুন বছৰ বুলি ওচৰৰ গোটেই কেইজনীয়ে মিলি ভাবিলো এনেকৈ পথাৰতে গৈ সৰুকৈ খানা এটা খোৱা যাওক। তাৰে এয়া জোৰ জাৰ চলাই আছো আমি। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। ব্ৰেডটো 20 টকা 30 টকা 40 টকা 50 টকা আছে দিম না নহয় হিচাপত লৈ যাম বাও পিছ এটা দিনো 11টা মানুহ হয় কিবা ওলাই যাবাও বেয়া কথা হয় কালি ওলাম দে ক'ত খাবি শুকান দি খামে নেমু চেমু চব বনা হৈছে নেমু ঠাণ্ডা দিনত নেদেখে আন্ধা আৰু এয়া আমাৰ বজাৰখিনি কৰি মেলি হৈ গ'ল। এইখিনি এতিয়া আমাৰ ঘৰতে থৈ দিম আৰু ৰাতিপুৱালৈ ইয়াতে বনাই খানাৰ বজাৰ যোৱা হ'ব। হৈ গ'ল সেইখিনি বজাৰ কৰি মেলি আকৌ আহিছো ৰাতিৰ ঘৰখিনিয়ে খাবৰ বাবে খাবৰ কাৰণে বজাৰ কৰিব গৈ আছো এয়া আন্ধাই মুন্ধাই দোকানত মাংস ল'বলৈ। আমি এতিয়া বৰ্তমান খানাৰ যোগাৰ কৰি আছো আটা মাৰি আছো তাৰপিছতে মাৰিয়া মাংস বনি আছে লোকেল চিকেন নহয় পিছে ব্ৰইলাৰ হে আমাৰ মছলা পিচি আছে আৰু এয়া বইল কণী এয়া মাংস আৰু এইফালে বনাই থকা হৈছে এয়া পাপৰ ভাজি আছে আৰু এয়া ভাজি এয়া ৰান্ধনি আৰু এইফালে আমাৰ ৰুটি কণী এয়া গুচাই লওঁ এই গৰম হৈছে পিছত গুচাম এনেকে দিক না একো নহয় দে ন হাই আমি ওলালো আৰু পথাৰলৈ এইফালে আগত এইফালে আমাৰ চাইকেলতে চব বস্তু লোৱা হৈছে আমি এতিয়া পথাৰত ঠাই বিচাৰি পোৱা নাই ক'ত খাওঁ আমি আহি পালো এতিয়া এইখিনিতে খোৱা হ'ব ইয়াতে খোৱা হ'ব আমাৰ ইমানে পথাৰত একেবাৰে ঘৰতে সকলো বনাই অনা হৈছে আৰু ইয়াত আমি খাম আৰু এয়া ধুনীয়াকে ইয়াতে বহি লওঁ এয়া আমাৰ এতিয়া কমলা গুচাই থকা হৈছে পথাৰত যাম যিহেতু তাকো ৰ'দত বহি কমলাটো নাখালে হ'ব জানো সেইবাবে আমি লৈয়ে গৈছো দেই अंडा ये है अंडा उड़ा से हम अंडा तो muy lage কেনেকুৱা अंडा দিছে আৰু এয়া আমি যোৱাৰ পূৰ্বতে জলকীয়া আৰু নেমু নিবলৈ পাহৰিলো পিছত এয়া বেলেগৰ পৰা খুচি আনিব লগা হৈছে দিন আনি মই মোবাইলত কৈছো না গুটে কিজনী ধুনীয়া এয়া আমাৰ এতিয়া নাচনী বাইদেউসকলে নাচি আছে এয়া চব ফালে
বাদ দি আমাৰ এইফালে ছোৱালীবিলাকে চবেই ফটো উঠাত লাগি আছে এতিয়া কোনোবাই ৰিলছ বনাইছে কোনোবাই এয়া সৰিয়হৰ মাজত ফটো উঠিছে সেয়া দেখিছে নি কেইজনী কি কৰি আছে এয়া ফটো উঠি আছে পুৰা ভিডিঅ' কৰি আছে সেয়া আমাৰ খাবলৈ আৰম্ভ কৰিম আৰু এতিয়া ভাত মানে সৰু সৰু চাউল বাই বাই আমাৰ এয়া সকলো খাই বৈ নাচি বাগি আজি দিনটো এনেকৈ অলপমান এনজয় কৰিলোঁ আৰু নতুন বছৰ বুলি আপোনালোকেও কি কৰিলে জনাব আৰু আমি এয়া আমাৰ গাড়ী মটৰ লৈ যাব ওলাইছোঁ আকৌ ঠেলিব লাগিব নেকি অ' মাই গড গ'ল এয়া এইফালেও খাই আছে দেখিছেনে পথাৰত খোৱা মানুহ কিমান সকলোৱে এনেকৈ ফূৰ্তি কৰিলোঁ আৰু আজি খাই বৈ আমি এতিয়া এয়া ঘৰলৈ আহি আছোঁ সন্ধিয়াই হ'ল ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু প্লিজ মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আকৌ